অ ভাই তই আজি গা ধুলি নাই? গা ধুবলৈ গৈছিলো, পানীয়ে কলে ডোন্ট টাচ মি, ময়ো এটিটিউড দেখুৱাই গুচি আহিলো বাপেকে। बेटा क्या बात है, आजकल तुम बहुत दुबले पतले होते जा रहे हो। हाँ आंटी जी, आजकल आपकी लड़की ने प्यार से खाना नहीं खिलाती है ना, इसीलिए। তোমাৰ মোবাইলত ইমানবোৰ ছোৱালী নম্বৰ কিয়? বিয়াৰ আগততো কোৱা নাছিলা ইমান জীয়েক আছে বুলি। তুমি ভালদৰে মনত পেলোৱা, মই বহুবাৰ কৈছিলো তুমি হাজাৰত এজনী বুলি।